ঢোল পুৰা ৰেডি কৰি লৈছোঁ চাওক। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আজি নতুন ব্লগ এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ফ্ৰেণ্ডছ, মোৰ বিহু বুলি ব্লগ দিয়া দেৰি হৈ গ'ল আৰু এতিয়া পাপাক সেৱা কৰিছোঁ আৰু আমি এফালে যাম আৰু ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই থাকক। ভণ্টি আৰু মই মাক সেৱা কৰি লওঁ। আমি বিহু বুলি অকণমান ওলাই আহিছোঁ আৰু ধামাকেদাৰ খানা হ'ব, আপোনালোকে ভিডিঅ'টো চাওক। এণ্ড হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। অলপ বেকগ্ৰাউণ্ডটো চাওকচোন, ইমান সেউজীয়া সেউজীয়া, ইমান ভাল লাগিছে। আৰু আমি আহি পাই গ'লোহি। বৰমা বৰ্তাই নিমন্ত্ৰণ দিছিলে ভাত খাবলৈ। এইফালে ব্ৰইলাৰ ড্ৰাই ফ্ৰাই আৰু তাত জোল বনাই আছে। দালি ৰ'বা, দালি বইল, এইখিনি মাছ, বিলাহী মাছ, খানা পুৰা ৰেডি হৈ আছে। চাওক পৰিৱেশ, ইয়াত দেউৰী মানুহ বোলো, দেউৰী চৌকা দেউৰী মানুহ আৰু ইয়াৰ ওপৰত খৰি। দেউৰী মানুহ আৰু বৰমা বৰ্তাৰ ঘৰ হয় মৰিগাঁৱত আৰু গুৱাহাটী। আৰু গাড়ীখন দেখিবা গম পাইছে নে দেউৰী মানুহ হয়। ভাত খাই আছো মাংস দি। বিহুৰ খানা খাই আছোঁ বৰ্তমান। মাছ আছে, মাংস আছে আৰু দালি বহুত ধুনীয়া আছে। ভাত চব্জি খাই এতিয়া বিহু গাব লাগিব। খাই গৈ এঘৰ খাই দেখুৱাই দিছোঁ আৰু। মা ভাত খাইছা? ভাত খাইছো দেই, বিহু খানা। বিহু খানা ন একদম আৰু এইফালে বৰমাই বিহু শৰাই দি দিলে। আৰু ফ্ৰেণ্ডছ, হাফলঙত বহাগ বিহু উৎসৱ পাতিছে আৰু আজি আমি তালৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক আৰু এয়া চাওক আদৰণি তোৰণ। চাইডত ইমান গামোচা দি থৈ দিছে। আৰু ভণ্টিও আহিছে। ভণ্টি হেৰি কৰি দিয়া। আৰু এয়া চাওক নামঘৰৰ আতয়ে বিহুগীত কম্পিটিশ্যনত যোগদান কৰিছে। আৰু এয়াই আমাৰ বিহু, য'ত বয়সেও হাৰ নামানে। আৰু এয়া মাই বিহু গীত গাইছে।
আৰু এনেদৰে মায়েও বিহু গীত কম্পিটিশ্যনত যোগদান কৰিলে। বৰমা অলপ নাচা। আৰু মাই বিহু গীতত ফাৰ্ষ্ট প্ৰাইজ পাইছে। আৰু হাফলত থকা অসমীয়া সমাজখনে বিহু প্ৰদৰ্শন কৰিছে। মা, পাপা, বৰমা, বৰ্তা, আইতা, দদৈ সকলোৱে বিহু নাচিছে। আৰু বহাগী উৎসৱৰ শেষৰ দিনা সকলোৱে মনৰ হেঁপাহেৰে বিহু নাচিছে। আৰু এয়া চাওক। আৰু এইটোৱে হৈছে অডিটৰিয়াম, য'ত বিহু পাতিছিলে। আৰু মানুহ চাওক। এয়া ডিমাচা ডান্স।
আৰু এয়া চাওক হাত ভনী নৃত্য। আৰু এয়া নিমন্ত্ৰিত হুঁচৰি দল। আৰু এইফালে ভণ্টিয়ে পুৰা চাই নাচি আছে। আৰু এনেদৰে বহুত আনন্দময় পৰিৱেশত আমাৰ হাফলঙত অনুষ্ঠিত হোৱা বহাগী উৎসৱ অনুষ্ঠানটি সামৰণি পৰিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল কৰি দিব। তো আজিলৈ আহোঁ, বাই।